So hey guys, welcome to our insani dunia. So তোমালোকে তো গম পাই বর্তমান পরিস্থিতি কি চলি আছে। তাৰ পিছতো কিছুমান চুটিয়াই এই পৰিস্থিতিটোক এণ্টাৰটেইনমেণ্ট বুলি ভাবি আছে। দেখাম বাৰু তাৰ আগতে তোমালোকে মই থকা গাঁওখনৰ অৱস্থাবোৰ দেখা। এইখন নগাঁও আৰু এই ঠাইখনক চকীটোপ বুলি কয়। গোটেই গাঁওখিনিয়ে পানীত ডুবি আছে। আৰু এইটো মোৰ আণ্টিৰ ঘৰ, যাৰ নেকি মেইন টাউনত ঘৰ থাকিও কোনো লাভ নাই। মেইন টাউনত থকাৰ উপৰিও আজি পানী আহি ৰুম পাইছে। আৰু এইটো মোৰ গাঁও, য'ত কেইদিনমান আগতে ভলীবল খেলা হৈছিল, বাট আজি এতিয়া এইবোৰ। এইখিনি আমাৰ ঘৰৰ চোতাল, য'ত নেকি আগতে খোজকাঢ়িছিলোঁ, এতিয়া সাঁতুৰিব লগা হৈছে। এয়াই আমাৰ নগাঁৱৰ বৰ্তমান পৰিস্থিতি। এই পৰিস্থিতিত এই মানুহবোৰৰ বিশেষকৈ কিনো দৰকাৰ পৰে? থাকিবলৈ অলপ জেগা, খাবলৈ অলপ চাউল বা দালি, বাট আমাক আৰু আমাৰ এই হৈছে অসমৰ পৰিৱেশ। ইয়াক আপোনালোকক দেখাত কি বুলি লাগিছে? চাক্কা লাগিছে। তোক সোধা নাই তোক। আপোনালোকে কি ভাবিছে নাজানো, বাট ই ভাবিছে বানপানী তাক বিয়া কৰাব আহি আছে, সেইবাবে বডিৰ পৰা এই ধৰণৰ ডেন্স ওলাই আছে। আৰু এই ভিডিঅ'টো কোন পেনৰ পৰা ফানি লাগিছে কোৱাচোন? কেইটামান পুলিচ টমটম সৈতে পানীত উল্টি গৈছে, এইটোক ফানি ভিডিঅ' বুলি ইউটিউবত আপলোড দি থৈছে। মানুহ I ain't gonna be just a face in the crowd. You're gonna hear my voice when I shout it out loud. It's my life, it's now or never. But I ain't gonna live forever. I just want to live, I live alive. আৰু এই চুতীয়াবোৰৰ কথা কিনো ক'ম, এইটো এটা ফূৰ্তিহে। মানুহে ভালকৈ থাকিবলৈ, ভালকৈ খাবলৈ পাই থকা নাই, বাট সিহঁতৰ ফূৰ্তি কমাই নাই। হাঁহি ফূৰ্তি কৰিব লাগে, হাঁহি ফূৰ্তি কৰা ভাল, বাট কিছুমান পৰিস্থিতিত মানুহ চিৰিয়াছো হ'ব লাগে, চিৰিয়াছ হোৱাও দৰকাৰ। চ' মোৰ চুলিৰ পৰা ধ্যান আঁতৰাই ভিডিঅ'টোত লাইক কৰা আৰু শ্বেয়াৰ কৰি দিয়া সকলো মানুহকেই। ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিবা।